পোনপ্ৰথমে এই সুন্দৰ অনুষ্ঠানটিত উপস্থিত সমূহ মোৰ শ্ৰদ্ধাৰ শিল্পীবৃন্দ আৰু সন্মানীয় ব্যক্তিকেইজনলৈ মই সেৱা নিবেদিছোঁ। আজি মই শ্ৰদ্ধাৰ ভূপেন উজিৰদেৱৰ সুৰাৰোপিত আৰু শ্ৰদ্ধাৰ শান্তা উজিৰ বাইদেৱে কণ্ঠনা কৰা এটি গীত গাবলৈ চেষ্টা কৰিম। আচলতে আপোনালোকৰ সন্মুখত গীতটো গাবলৈ অলপ ভয় লাগিছে, তথাপিতো মই গীতটো গাবলৈ চেষ্টা কৰিম আৰু কিবা ভুল ভ্ৰান্তি হ'লে মই আপোনালোকৰ সন্মুখত ক্ষমা প্ৰাৰ্থী।